শিক্ষকসকলৰ বদলীকৰণ আমাৰ এখন আইন মতে এতিয়া আমি কোনো ফিজিক্যাল ফাইলৰ জৰিয়তে কৰিব নোৱাৰো। ইয়াৰ কাৰণে এটা পোৰ্টেল খোলা হৈছে আৰু এই পোৰ্টেলৰ জৰিয়তে বদলীকৰণৰ অৰ্ডাৰবিলাক এতিয়া ওলাবলৈ আৰম্ভ কৰিছে। যোৱাকালিৰ পৰা বদলীকৰণৰ অৰ্ডাৰবিলাক ইছ্যু হৈছে। কিন্তু মিউচুৱেল যি ট্ৰান্সফাৰ আছে, মিউচুৱেল ট্ৰান্সফাৰ সেম কেটেগৰী অফ টিচাৰৰ ভিতৰতে হ'ব। LP স্কুলৰ টিচাৰ এজন আৰু হাই স্কুলৰ টিচাৰ এজনৰ মাজত মিউচুৱেল ট্ৰান্সফাৰ নহয়, বা SSA টিচাৰ এজন মানে ষ্টেট পুলৰ টিচাৰৰ লগত বদলি নহয়, সেম কেটেগৰী অফ টিচাৰ হ'ব লাগিব। এতিয়া সেইখিনি গোটেই চালি জাৰি চাই বিভিন্ন লেভেলত পৰ্যালোচনা কৰি আজিৰ পৰা অৰ্ডাৰবিলাক ওলাইছে। কিন্তু ইন দি মিন টাইম যিহেতু আমাৰ ৰিক্ৰুটমেণ্ট হৈ গ'ল, যাৰ লগত মিউচুৱেলটো ঠিক কৰা আছিলে তেওঁ বেলেগ এটা চাকৰি পাই তেওঁ গুচি গ'ল, গতিকে এওঁ এতিয়া ছিংগল কেণ্ডিডেট হৈ গ'ল। আৰু এনে ক্ষেত্ৰত আমি বাৰণ কৰিছো যে যদি দুয়োজনেই সলনি নকৰে তেনেহলে অৰ্ডাৰটো কাৰ্যকৰী নহ'ব। এতিয়া মোক অনুৰোধ জনাইছে যে এইটো কাৰ্যকৰী কৰিব লাগে। এতিয়া মিউচুৱেল শব্দটোৰ অৰ্থ হ'ল পাৰস্পৰিক, তাৰ মানে দুজন থাকিব লাগিব। এজন বেলেগত গুচি গ'ল মানে এইটো ছিংগল ট্ৰান্সফাৰ হৈ গ'ল, এতেকে এইটো আমি কাৰ্যকৰী কৰিব নোৱাৰিম। কিন্তু খুব কম দিনৰ ভিতৰত আমি বাকীখিনি ৰেডি কৰিছো যে ছিংগল ট্ৰান্সফাৰ যিসকলে বিচাৰে, আইনে যিসকলক এলাউ কৰিছে, যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকে বদলীকৰণৰ আবেদন কৰিব পাৰে। যিসকল দিব্যাংগ ব্যক্তি তেওঁলোকে যদি কোনো এঠাইত 2 বছৰো কাম কৰিছে তেওঁলোকে আবেদন কৰিব পাৰে। কাৰোবাৰ জটিল ৰোগত আক্ৰান্ত হৈছে তেওঁ কৰিব পাৰে। কোনোবাই মহিলাসকল বিশেষ অসুবিধাৰ মুখামুখি হৈছে তেওঁ কৰিব পাৰে। আনকি পিতৃ মাতৃক চোৱা চিতাৰ কাৰণে মিউচুৱেল ছিংগল ট্ৰান্সফাৰ আবেদন কৰিব পাৰে। 2 বছৰ নহলেও তেওঁলোকে যিসকল স্বামী স্ত্ৰী একেলগে নাথাকে তেওঁলোকে আবেদন কৰিব পাৰে। এতেকে যিসকলে মিউচুৱেলটো এতিয়া কাৰ্যকৰী কৰিব নোৱাৰিলে, এজন পাৰ্টনাৰ তেওঁলোকৰ বেলেগত চাকৰি কৰি গুচি গ'ল, তেওঁলোকে ছিংগল ট্ৰান্সফাৰত আবেদন কৰিব। আৰু আমাৰ পলিচিটোৱে হৈছে যে যিমান পাৰো আমি শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ কমফৰ্ট জোনত বা স্থানতে আমি মানে পোষ্টিংটো দিব বিচাৰো, কাৰণ তেওঁলোকেও যাতে সুবিধাজনকভাৱে থাকক আৰু চৰকাৰক যাতে সেৱাটো আগবঢ়ায়। আমি শিক্ষা বিভাগেও আমি ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। ৰেচনেলাইজেশ্যন মানে য'ত শিক্ষক বেছি আছে ছাত্ৰ ছাত্ৰী কম আছে তাৰ পৰা আমি শিক্ষকক আমি বদলি কৰিম, য'ত ছাত্ৰ ছাত্ৰী বেছি শিক্ষক কম। আৰু তাতো আমি এই কথাটোৱে চাম যাতে আমি শিক্ষকসকলক ঘৰৰ ওচৰত বা নিজৰ জিলাখনত বা ওচৰৰ জিলাখনত যাতে আমি বদলি কৰি দিব পাৰো, আমি সেইটোৱে চাম। কিন্তু কামখিনি সুচাৰুৰূপে প্ৰণালীবদ্ধভাৱে কৰাৰ কাৰণে আমাক কিছু সময়ৰ প্ৰয়োজন হৈছে, সেইখিনিও সকলোৱে সহ্য কৰিব লাগিব। আৰু বিশৃংখলতাৰ মাজত কাৰোবাৰ ইচ্ছা অনুযায়ী বদলীকৰণবিলাক নহ'ব। শিক্ষকভাৱে ভাল, আমাৰ যিহেতু আমাৰ এই পৰ্টেলটো কাৰ্যকৰী হ'ল আৰু মিউচুৱেল ট্ৰান্সফাৰবিলাক ওলাইছে, বাকী আবেদনবিলাকো আমি লোৱা আৰম্ভ কৰিম, প্ৰণালীবদ্ধভাৱে হ'ব। ছিংগল ট্ৰান্সফাৰ এপ্লিকেশ্যন কেতিয়াৰ পৰা ল'ব? আমি খুব সোনকালে, আজিও মই এতিয়া সেই মহিলা কেইগৰাকী 3গৰাকী শিক্ষয়িত্ৰীক লগ পোৱাৰ পাছতে মই ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিছো। মোৰ নিৰ্দেশটো আছে অহাকালিৰে পৰা খুলি দিব লাগে। কিন্তু আজি এই মহিলা 3গৰাকীক তেনেকে ধমক দিব লগা কি পৰিৱেশৰ বাবে হ'ল? তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাই। তেওঁলোকে মোক হেঁচা দিছে যে যদি আমি যিহেতু আগতে এপ্লাই কৰিছিলো, আমাৰ এজন পাৰ্টনাৰ এতিয়া নাই, তেওঁ বেলেগত চাকৰি পাই গুচি গ'ল, তথাপিও আমাক সেই খালী পদত যোগদান কৰিবলৈ দিব লাগে। কিন্তু মই এই কাৰণে দিব নোৱাৰো, তেখেত যিখন বিদ্যালয়ৰ পৰা যাব সেই বিদ্যালয়খনলৈ কোন আহিব সেই কথাটো নিৰ্ধাৰণ নোহোৱাকে এই অনুমতিটো দিব পৰা নাযায়। ভুৱা PhD বুলি নহয়, BEdৰ চাৰ্টিফিকেট, DLEd বহুতখিনি আমাৰ স্ক্ৰুটনি চলি আছে, বেক অফিচ ভেৰিফিকেশ্যন চলি আছে, আনকি টেট চাৰ্টিফিকেটৰ বেক অফিচ ভেৰিফিকেশ্যন হৈছে। গতিকে চাৰ্টিফিকেট প্ৰমাণ পত্ৰবিলাক সময়ে সময়ে পৰীক্ষা কৰাটো এটা নৰ্মেল প্ৰক্ৰিয়া আৰু ইয়াত যি ফাইণ্ডিংছ ওলাই সেইমতে সিদ্ধান্ত। বিদ্যালয় প্ৰাদেশিকৰণত 2017 চনৰ এখন আইন আছিল, সেই আইনৰ আওতাত যিখিনি পৰে শিক্ষক শিক্ষয়িত্ৰী তেওঁলোককতো প্ৰাদেশিকৰণ কৰা হৈ গ'ল। এতিয়া আৰু নতুনকৈ প্ৰাদেশিকৰণ কৰিবলগীয়া আমাৰ নাই। নতুন শ্ৰেণীৰ শিক্ষক নিযুক্তি আকৌ কিমান হাজাৰমান বা কেতিয়ালৈকে প্ৰচেছিং হ'ব আছে নেকি? আমি এতিয়া পুনৰ কম্পাইল কৰিছো। বহুতে চাকৰিত যোগদানেই নকৰিলে, নিযুক্তি পোৱাৰ পাছত বহুতে যোগদান নকৰিলে। আৰু কিছু যিসকল ৰিটায়াৰমেণ্টত গৈছে সেই খালী পদবিলাক ওলাব। গতিকে পুনৰ এটা নিযুক্তিৰ প্ৰক্ৰিয়া আকৌ আৰম্ভ হ'ব। শিক্ষা ব্যৱস্থাৰ ওপৰত শিক্ষা বিভাগ কিমান কঠোৰ হ'ব? আমি
আমাৰ লিগেসি প্ৰব্লেম শিক্ষা বিভাগত বহু আছে আৰু সেই প্ৰব্লেম বিলাক চিনাক্ত কৰি আমি এটা এটাকে খুব নিষ্ঠাৰে আৰু বিধিসন্মতভাৱে বিধিৰ বাহিৰত আমি একো কৰিব বিচৰা নাই বিধিসন্মতভাৱে আমি কামখিনি কৰি আহিছো আৰু ইয়াৰ ফলাফল আমি খুব ভাল পাম একেই অসম চৰকাৰৰ অধীনতে আমাৰ প্ৰভিন্সিয়েলাইজ স্কুলবিলাক আছে আৰু শেহতীয়াকে যিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনতে আৰম্ভ কৰিছিল আদৰ্শ বিদ্যালয় যোৱাকালি আমাৰ আদৰ্শ বিদ্যালয় তেওঁলোক CBSE আন্ডাৰত ফলাফল ঘোষণা কৰিছে আমাৰ overall pass percentage is 96.8%. সাতখন বিদ্যালয় 100% pass percentage. গতিকে একে অসম চৰকাৰৰ অধীনত থকা সেই বিদ্যালয়কেইখনত ইমান ভাল প্ৰদৰ্শন হৈছে বাকীবিলাকত হ'ব নোৱাৰাৰ কোনো কাৰণ নাই গতিকে তাৰ গুড প্ৰেক্টিছ যিখিনি আছে সেইখিনি আমি বাকী বিদ্যালয়বিলাকতো আমি প্ৰৱৰ্তন কৰিম